তো হেল্ল' গাইজ, বহুত দিনৰ মূৰত এটা ব্লগ ভিডিঅ' বনাম বুলি ভাবিলোঁ। মোৰ লগত আছে ইয়াত সংৰাজ আছে। তো আমি আকৌ নতুন এটা প্ৰজেক্ট হাতত লৈছোঁ। কি হ'ব নামটো শ্বৰ্ট ফিল্মখনৰ? মৰমে মৰম বিচাৰে। মেইন কেৰেক্টাৰত তাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া। আমাৰ পাৰ্টি ৰেডি। হাই দিয়া। আৰু আমি এতিয়া যাম বগীনদী ষ্টেচনলৈ। বগীনদী ষ্টেচনলৈ যাবলৈ ইয়াত টমটম আমাৰ ৰৈ আছে। মামাৰ টমটম। তাৰপিছতে বলক এতিয়া গৈ থাকোঁ ষ্টেচনলৈ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিছে? এতিয়া ৰাস্তা ধলং পলং ৰাস্তা আহি আছোঁ। ভাল লাগিছে? তিনিচুকীয়া মাকুম গৈ আছোঁ। অ'কে, আমাৰ শ্বৰ্ট ফিল্মখনৰ ডাইৰেক্ট কৰিব মিষ্টাৰ মণ্টু। অদ্ভুত বস্তু এটা দেখিছোঁ। সেই মানুহটোৱে গছ কাটি আছে। সেইটো ওপৰত উঠাই লৈ তলত গুৰি কাটি আছে। এয়া ট্ৰেইন পাই গ'লহি। কেইটা 7:48। বোলক য'তে ত'তে উঠিব পৰা হ'বনে? য'তে ত'তে উঠিব পাৰিবনে? লৈ লওঁ আহা। ব'লক ট্ৰেইনত আহি গ'লোঁ। বৰদলনি ষ্টেচন। ফাইনেলি ডিব্ৰুগড় পাই গ'লোহি। এইটো ডিব্ৰুগড়। এতিয়া ডিব্ৰুগড়ৰ পৰা এতিয়া ট্ৰেইন এৰিবলৈ লৈ আছে। ৱেলকাম টু তিনিচুকীয়া। ফাইনেলি কেইটা বাজিলে ব্লগ? টাইমটো চাওঁ, টাইমটো দেখুৱাই দিয়া। মোবাইলত দেখোঁ ঘূৰি ঘূৰকৈ আহে। তো টাইম হৈ গ'ল এতিয়া কিমান ধৰিব পাৰে? 10:36, 10:36। তো এতিয়া তিনিচুকীয়াত আমি পাই গ'লোহি। এয়া দেখিবলৈ পাইছে। তো এতিয়া ইয়াৰ পৰা যাব লাগিব আমি মাকুম। এয়া ষ্টেচনৰ পৰা এতিয়া টেম্পু ধৰি আহি আছোঁ। গোটেইকেইটা একেলগে আৰু টেম্পু মেইন। ৰাস্তা চব একেই, অসমৰ ৰাস্তা চব একেই অসম বুলিলে। ফাইনেলি পাই গ'লোহি ইয়াতে। দুখন আছে আমাৰ ঠিকে আছে। 3 নহয় কমতে পালোঁ। মানে সিহঁতি ফোন কৰি ক'লে ন কোনফালে দি এতিয়া ৰাস্তা। এয়া আছোঁ এতিয়া তিনিচুকীয়াত। আমি আছোঁ ইয়াত। এইফালে আহিছিলোঁ আৰু এইফালে একদম সুৱা এইখন হ'ল তিনিচুকীয়া। আৰু ইয়াত আছোঁ। এইফালে দেখিব পাৰিছে, এইফালে নেদেখাওঁ। এয়া পনীৰ ইয়াত দুটাই বনাইছে দেই। ছোৱালীজনীয়ে বনাব নাজানে। ইয়াত দুজনী বনাইছে। ইয়াত খানা উলিয়াই দিছে। এয়া সংৰাজে খালে কেনেকুৱা আছে? তো এয়া ফাইনেলি আমাৰ ষ্টাৰ্ট হৈ গ'ল। ফাৰ্ষ্ট লোকেশ্যন এয়া আমাৰ ডাইৰেক্ট পুলকে বতাই আছে। এইফালে আৰু ৱেইটিং কৰিছে এইজনী আমাৰ কাঞ্চি। এয়া বা আকৌ এজনী আহি পালেহি। এয়া
সকলোলৈকে শুভেচ্ছা থাকিলে দেই লোকেশ্যনটো ভাল লাগিছে বাৰু তো আমি নেক্সট লোকেশ্যনলৈ গৈ আছোঁ এতিয়া ক'ত যামগৈ ডাইৰেক্ট গাঁওখনৰ নাম অ'কে এইফালে আমাৰ দাদাহঁত এইকেইটা নামকেইটা কৈ দিয়ক আকৌ সোধাই নাই নমস্কাৰ মোৰ নাম ঋতুপন বৰুৱা ঋতুপন বৰুৱা বুলবুল মৰাণ পল্লৱ বৰুৱা আৰু এইজনকতো চিনাকি নকৰোঁ বাৰু সেইবিলাক চেলিব্ৰিটি মানুহ চবেই চিনি পায় এইটো এতিয়া সিহঁতৰ ৰুম ব্লগটো ইমানতে সামৰিম ৰাতি চিলিং হ'ব এতিয়া কৰিব পৰা নহ'ব সেইটো কাৰণে অহা কাইলৈ পাৰিলে অলপ দেখাম নহ'লে এইটো ভিডিঅ' হয়তো এতিয়াও আপলোড হৈ যাবলৈ আছে জাষ্ট এডভাৰটাইজ এটাৰ কাৰণে ব্লগটো বনাই দিলোঁ আৰু ইমানেই সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন শ্বৰ্ট ফিল্ম আহি আছে পাৰ্চ এপ্ৰিলত মৰম বাই